Hi friends, welcome to my YouTube channel Dimpidas Barpeta Satra. আজি মই আপোনালোকৰ মাজলৈ পুনৰবাৰ এটি নতুন ভিডিঅ' লৈ আহিছো আৰু আপোনালোকে ভিডিঅ'টো প্লিজ সকলোৱে শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহলে আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ৰাতিপুৱা 6 বাজিছে আৰু এতিয়া মই উপস্থিত আছো বৰপেটা নামঘৰত, মানে সেৱা কৰিবলৈ আহিছো। আপোনালোকে চাগে ভাবিছে ইমান ৰাতিপুৱানো কিয় নামঘৰত সেৱা কৰিবলৈ আহিছো। আচলতে একো আচৰিত কথা নহয়, বেলেগ ঠাইতো তেনেকৈ যায় চাগে। এইটো আচলতে কাতি মাহৰ ভিডিঅ' হয়, মোৰ আপলোড কৰাত দেৰি হ'ল। আমি সৰুৰ পৰা দেখি আহিছোঁ। আমি যেতিয়া সৰু আছিলোঁ, মানে স্কুলত পঢ়ি আছিলোঁ, তেতিয়া মাহঁতৰ লগত ৰাতিপুৱা আমি 4টা, 4:30 বজাত নাইবা 5 বজাত আমি তেনেকৈ বৰপেটাৰ নামঘৰলৈ, আমাৰ ঘৰ অকণমান দূৰত হয় বৰপেটা নামঘৰৰ পৰা, খোজকাঢ়ি সেৱা কৰিবলৈ আহিছোঁ ইয়ালৈকে। আৰু এতিয়া এই নিয়মটো প্ৰায় কমি গৈছে, তথাপিও গৈ বহুত ভাল লাগে। ভাবিলোঁ যদি ইমান ৰাতিপুৱা আহিব পৰা নাই, তথাপিও 6 বজাতে হওক এদিন হ'লেও কাতি মাহত আমি বৰপেটা নামঘৰত সেৱা কৰিবলৈ যাওঁৱেই, ভাল লাগে গৈ। এনেও যাওঁ বাৰু, তথাপিও কাতি মাহত আমি ৰাতিপুৱা যাওঁ। সেইটো এটা আমাৰ মানে কি সৰুৰ পৰা দেখি অহা নিয়ম বুলিয়ে ক'ব লাগিব। সেইটো মানে আমি যাওঁ আৰু তেনেকৈ বহুত ভাল লাগে। সেয়েহে ভাবিলোঁ আজিও আমি যাওঁ। আৰু চবচে বেছি ভাল লগা কথা হ'ল কালি মোৰ এটা এক্সাম আছে আৰু তাৰ আগত এনেদৰে নামঘৰত যাব পাই বহুত বেছি ভাল লাগিল। আৰু তেতিয়াহ'লে আহক ভিডিঅ'টো চাই থাকক আৰু লগতে যোনে যোনে দেখা নাই নামঘৰটো সকলোৱে দৰ্শন কৰি লওক, বহুত ভাল পাব। বৰপেটা নামঘৰ বুলি ক'লেতো আৰু ক'ব নালাগে, চবেই জানে। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। বৰপেটা নামঘৰৰ কথা মই একো নক'লেও হ'ব, কাৰণ সকলোৱে জানে। আৰু বৰপেটা নামঘৰত হোৱা হোলীৰ কথা কিমান ডাঙৰ হয়, ফাকুৱা উৎসৱ সকলোৱে জানে। তথাপিও মই অকণমান যিসকলে নাজানে তেওঁলোকৰ বাবে কৈ দিছোঁ। প্ৰায় 15 শতিকাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই বৈষ্ণৱ সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। এইখনেই হৈছে বৈষ্ণৱসকলৰ পবিত্ৰ স্থান বৰপেটা নামঘৰ। ইয়াতেই মাধৱদেৱে বৈষ্ণৱ ধৰ্ম চৰ্চাও কৰিছিল। আৰু যিসকলে এই সত্ৰখন দেখা নাই তেওঁলোকে এবাৰ হ'লেও আহি যাব, সঁচাকৈ বহুত ধুনীয়া হয়। সেইটো মই ক'ব নালাগে, সকলোৱে জানে এই সত্ৰখন কিমান ধুনীয়া হয়। আৰু এই সত্ৰখনক দ্বিতীয় বৈকুণ্ঠপুৰী বুলি কোৱা হয়। এবাৰ হ'লেও আহি যাওক, সঁচাকৈ বহুত ভাল পাব। আৰু আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অলপ হ'লেও বৰপেটা সত্ৰখনৰ বিষয়ে গম পালে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ প্লিজ নাপাহৰিব। এতিয়া চাই থাকক ভিডিঅ'টো।